নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এবিধ সুস্বাদু ভাজিৰ ৰেচিপি কঁঠালৰ ভাজি। কঁঠালৰ ভাজি মোৰ দৰে আপোনালোক সকলোৰে বহুত প্ৰিয় চাগে নহয়নে? পাছে কঁঠালৰ ভাজি বনাবলৈ যাওঁতে হাতত আঠা লাগে, সেইবাবে আমি বনাবলৈ অলপ এলাহ কৰোঁ। পিছে আজি মই আপোনালোকৰ বাবে এটা সহজ বুদ্ধি লৈ আহিছোঁ, যাৰ সহায়েৰে আপোনালোকে টেষ্টি কঁঠালৰ ভাজি হাতত আঠা নলগোৱাকৈ বনাব পাৰিব। আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। ইয়াৰ বাবে প্ৰথমে মই কঁঠালকেইটুকুৰা টুকুৰা কৰি ল'লোঁ আৰু বাকলি নুগুচোৱাকৈ তাক মই এটা প্ৰেছাৰ কুকাৰত ভৰাই 3টামান চিটি দি সিজাই ল'লোঁ। তাৰ পাছত মই কঁঠালখিনি উলিয়াই অলপ ঠাণ্ডা হ'বলৈ দিলোঁ আৰু তাৰ পাছত এতিয়া মই বাকলিটো গুচাইছোঁ। এনেদৰে যেতিয়া আপোনালোকে কঁঠাল কাটিব তেতিয়া হাতত আঠা নালাগে আৰু খাবলৈও কঁঠালখিনি খুবেই টেষ্টি হয়। এতিয়া মই প্ৰথমে কঁঠালখিনি এনেদৰে কাটি ল'লোঁ আৰু এয়া চাওক আৰু এটুকুৰা কঁঠাল লৈছোঁ মই, সেই টুকুৰাও তেনেদৰে বাকলিটো মই গুচাই লৈছোঁ। এনেদৰে গুচাবলৈও সহজ হয়। এনেদৰে কঁঠালখিনি সৰু সৰুকৈ টুকুৰা কৰি মই কাটি লৈছোঁ। ইয়াৰ লগতে মই আলু বইল কৰি লৈছিলোঁ আৰু আলুখিনি মই বাকলিখিনি গুচাই লৈছোঁ। এতিয়া মই এখন কেৰাহী লৈছোঁ। কেৰাহীখন জুইত অলপ গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাৰ পাছত তাতে মই অলপ মিঠাতেল লৈ লৈছোঁ আৰু তেলখিনি গৰম হ'লে তাতে মই 1 চামুচমান জিৰা দি দিছোঁ। জিৰা দিলে খুব ধুনীয়া গোন্ধ এটা ওলায় আৰু খায়ো খুব ভাল লাগে। ইয়াৰ পাছত এতিয়া মই ইয়াতে 2টা তেজপাত আৰু এটা কেঁচা জলকীয়া দি দিছোঁ। লং, ইলাচি, ডালচেনি কেইটুকুৰামানো ইয়াতে মই দি দিছোঁ। এতিয়া এইখিনি মই ভাজি ল'লোঁ। লৈ তাতে অলপ মই পিঁয়াজ আৰু আদা নহৰু পেষ্ট বনাই লৈছিলোঁ, সেইখিনি মই ইয়াতে দি দিছোঁ। এনেদৰে কঁঠালৰ ভাজি বনালে একেবাৰে খাবলৈ মাংসৰ দৰেই হয় আৰু গোন্ধায়ো খুব ধুনীয়া। এতিয়া মই ইয়াত মিহিকৈ কুটি লোৱা 2টা বিলাহী মিক্স কৰিছোঁ। এতিয়া মই ইয়াতে 1 চামুচ নিমখ মিহলি কৰিছোঁ। সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে যিমান খায়। ইয়াৰ লগতে মই 1 চামুচ চেনিও মিহলি কৰিছোঁ। অকণমান মিঠা সোৱাদ এটা আহিলে ভাল লাগে। ইয়াৰ লগতে হালধি আধা চামুচ দিলোঁ। প্ৰায় 1 চামুচমান মই মিট মছলা ইয়াত মিহলি কৰিছোঁ, যিহেতু মাংসৰ দৰে সোৱাদ হ'ব লাগিব আমাৰ ভাজিখিনি। এতিয়া মই ইয়াক অলপ ফ্ৰাই কৰি লৈছোঁ। লৈ বিলাহীখিনি গলি নোযোৱালৈকে অলপ ইয়াক ঢাকি পেলাই মই সিজিবলৈ দিম। জুইটো অকণমান কমাই দিছোঁ। ইয়াতে অকণমান মই জালুকৰ গুড়িও মিহলি কৰি দিছোঁ, প্ৰায় আধা চামুচমান। আৰু অলপ অকণমান লৰাই ল'লোঁ। লৰাই এতিয়া এয়া অলপ জুইটো কমাই লৈ পেলাই মই তাক ঢাকি সিজিবলৈ দিছোঁ প্ৰায় আধা মিনিটমানৰ বাবে। আৰু যেতিয়া আধা মিনিটমানৰ পাছত পুনৰ ঢাকোন গুচাই অলপ লৰাই দিছোঁ। বিলাহীখিনি সম্পূৰ্ণকৈ গলি যোৱা নাই, সেয়ে আৰু অকণমান সময় সিজিবলৈ দিব লাগিব। পুনৰবাৰ অলপ সময় ঢাকি ৰাখিলোঁ। অলপ সময়ৰ পাছত ঢাকোন গুচাই অলপ লৰালোঁ। চাওক বিলাহীখিনি প্ৰায় গলি গৈছে। এতিয়া আমি ইয়াত কঁঠালখিনি দিব পৰা হৈ গৈছোঁ। এতিয়া বইল কৰি লোৱা আলু আৰু কঁঠালখিনি যিখিনি আমি টুকুৰা কৰি লৈছিলোঁ ইয়াত ভাজিখনত মই দি দিলোঁ আৰু ভালদৰে লৰাই অলপ সময় ভাজি লৈছোঁ।
এতিয়া মই ইয়াতে প্ৰায় 2 কাপমান পানী মিহলি কৰিছোঁ। গৰম পানী দিব। গৰম পানী মিহলি কৰাৰ পাছত অলপ জুলীয়াকৈ বনাম মই ভাজিখন, গতিকে অলপ পানী মিহলি কৰিছোঁ আৰু এতিয়া ইয়াক মই ঢাকি পেলাই সিজিবলৈ দিম। ভালদৰে উতল আহিবলৈ দিব। এয়া চাওক অলপ উতলিছে। অলপ লৰাই আলুখিনি অলপ ভাঙি দিব, তেতিয়া খাবলৈ বেছি ভাল হয়। অলপ সময় সিজি মই পানীটো অলপ কমিবলৈ দিলোঁ। অলপ সময় এনেদৰে ভাজি আছোঁ। লৰাই থকাৰ পাছত পানীটো অলপ কমি গ'ল, থুপথুপীয়া হৈ গ'ল। যিমানটো আপোনালোকে পনীয়াকৈ ৰাখিব খোজে সিমানটো আন্দাজত ৰখাই দিলেই হ'ল। আৰু এয়া আমাৰ কঁঠালৰ ভাজি ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে আৰু বহুত ধুনীয়া গোন্ধাইছেও, খাই বহুত ভাল লাগে। এবাৰ এনেকৈ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। থেংক ইউ।